Hey guys, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এঠাইত আহিছোঁ আপোনালোকে দেখিছে চাগে আজি সকলোৱে ৰাতিৰ ৰাস চাই গতিকে আমি আজি দিনত ৰাস চাবলৈ আহিছোঁ মোৰ এজনী ফ্ৰেণ্ডক লৈ কিনে আহিছোঁ সো আজি দেখাই আছোঁ মুঠতে আমাৰ লগত টকা পইচা নাই এনেই ফুৰিব আহিছোঁ কিবা কিবি চাওঁ বোলো কোনোবাই যদি এনেই দেই খাবও পাৰোঁ বাট তেনেকুৱা নহয় দে আমি এনেই কৈছোঁ বাট এইটো চাওক ৰাতি ইমান ধুনীয়া দেখা পায় কিন্তু দিনত আহি দেখিলোঁ ইয়াতে চাবলগীয়া একো বস্তুৱে দেখা নাপাওঁ গাইছৰ মাথাটো বোলে বহুত বেছি বিষাই আছে আজি দিনৰ ৰাস আৰু ৰাতিৰ ৰাস ভিডিঅ'ত তোক মই এনেও নোলাওঁ গাইছ দিনৰ ৰাস আৰু ৰাতিৰ ৰাস কেনেকুৱা লাগে দিনত একোৱে নাই ইয়াতে চাই ল'ব একোৱে নাই ৰাতি ইয়াতে আহিব একদম জান্নাত দেখি পাব গাইছ আমাৰ লগত পইচা 1 টকাও নাই কিন্তু আহিছোঁ কিবা কিবি চাওঁ বাৰু ভিখাৰী হ'ব বাৰু চাব লাগে বলক নহ'লে গাইছ এতিয়া আমি ভিতৰৰ ফালে যাওঁ আৰু ভিতৰত কি কি ওলাইছে আপোনালোককো অকণমান দেখাওঁ আৰু আমিও চাই আহোঁ এবাৰ ইফালে গাইছ আপোনালোকক মই বেক কেমেৰা দেখাই আছোঁ কেনেকুৱা হৈছে এই চাওঁ গাইছ আমাৰ ৰাস এইটো হ'ল 6 গাঁৱৰ ৰাস পইচা নহ'লে একো কাম নাই গাইছ দিনৰ অৱস্থা আৰু কিবা কিবি এইবিলাক বহুত ইণ্টাৰেষ্টিং হয় ছোৱালীবিলাকৰ কাৰণে ये बड़ी अच्छी बात कही आप গাইছ আমি এতিয়া বিচাৰি আছোঁ কি জানেনে আমি এতিয়া বিচাৰি আছোঁ ক'ত খাৰুমণি আছে বেছিকৈ ক'ত বেছি ইয়াৰিংছ পোৱা যায় এইবিলাক বিচাৰি আছোঁ বিশেষকৈ গাইছ আমাৰ ছোৱালীবিলাকৰ ফেভৰেট বস্তুৱে হ'ল এইবিলাক যিবিলাক মই আপোনালোকক দেখাই আছোঁ ইয়াতে এইবিলাক বস্তু যদি কোনোবাৰ যদি গাৰ্লফ্ৰেণ্ড হওক যদি বহুত বেছি খং কৰি আছে এইবিলাক বস্তু নি দিব 1 মিনিটত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ খং ৰাগ ক'ত যাব চিটিকি গমেই নাপাব গতিকে এইবিলাক আমাৰ ছোৱালীবিলাকৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু বহুত বেছি ইম'চনেলি হয় গতিকে এইবিলাক বস্তুৰ ওপৰত মানে ইহঁতৰ প্ৰত্যেক সময়তে নজৰ থাকে গতিকে আমিও এইবিলাকে বিচাৰি আছিলোঁ ইয়াতে যিটোকে এইবিলাকৰ বহুত দাম গাইছ ইয়াতে এডাল সৰু সৰু চেইন এইবিলাকত 150-200 টকা যিহেতুকে আমাৰ লগত পইচা নাছিল আৰু গতিকে জানেইতো টকা নহ'লে চব মিছা গতিকে ইয়াতে লোৱা সম্ভৱ নহয় আৰু মই ভাবিছোঁ ইয়াৰ পৰা নলওঁ আকৌ চাম বাছ চাই আহিম আৰু কিবা ল'ব লাগিলে বাহিৰৰ পৰা ল'ম বাৰু ইয়াতে ধুনীয়া লাগিছে এইবিলাক গাইছ মই এইজনীক কৈছোঁ ইয়াতে চাবি একো নল'ম একো নাই গাইছ এইবিলাক চেইন আছে এইবিলাক চেইনত 100 টকা 140 টকা কৰি উপায় নাই গাইছ আমাৰ দৰে মানুহ নহ'ব খাই বয়ে যি মই খোৱাতে ইণ্টাৰেষ্টিং কিন্তু বাকী একো বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নাই গাইছ ভাল লাগিছে এই কৈছে দাম মানে কি হয় জানে দোকানখনত গ'লে মানে বস্তুটো দেখা পালে মানুহে একো ক'ব নোৱাৰে আৰু তাৰ কাৰণে দামটো সোধা যায় কিছুমান মানুহ থাকে আৰু মানে দিয়া হয় আৰু সেইটো দামতে দিয়া হয় কিন্তু মই নলওঁ কি কৰি উপায় নাই তাৰ পাছত আৰু কিবা এটা বাহানা মাৰি দিব লগাত পৰে समझ रहे हैं ना आप लेकिन सुन के अच्छा लगा আমি এতিয়া গাইছ যাবলৈ ওলালোঁ আৰু এতিয়া বাই বাই সকলো